স্বাগতম জানাইছো আজিৰ এই নতুন ভিডিঅ'ত। আজি কেইটামান নতুন কুৱেশ্যন লৈ আহিছো অসমৰ সংস্কৃতি আৰু ইতিহাসৰ ভিতৰৰ পৰা। তো ইয়াতে আমি প্ৰথম কুৱেশ্যনটো হৈছে যে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল। তো ইয়াতে এনসাৰটো কোনটো হ'ব? ইয়াতে এনসাৰ হ'ব তুৰ্বক। আৰু ইয়াৰ পিছতো আহিছো যে মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুঁজ আছিল কোনটো হ'ব? শৰাইঘাট, ইটাখুলি, ভৰলি, যোগীঘোপা। কোনটো এনসাৰ হ'ব? ইয়াতে ইটাখুলি। নেক্সট আমি 3 নম্বৰত কুৱেশ্যনত আহিছো যে আহোমৰ প্ৰবাদ মতে খুনলুং আৰু খুনলাই কাৰ নাতি আছিলে? ইয়াতে চাও টাইফুং আৰু এটা আছে চুমদেও, লেংডন আৰু চুকাফা। এটা কোনটো এনসাৰ হ'ব? লেংডন। আৰু নেক্সট আহিছো যে 4 নম্বৰত আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিলে? লাঙি, পানীহিয়া, লাচিত, মোমাই তামুলী, বদন চন্দ্ৰ। কোনটো হ'ব ইয়াতে? মোমাই তামুলী। প্ৰতিটো কুৱেশ্যনৰ পাছতে কমসে কম 3 পৰা 5 ছেকেণ্ড সময় দিয়া হয় যাতে আপোনালোকে কুৱেশ্যনটোৰ এনসাৰটো লগে লগে ক'ব পাৰে। ভিডিঅ'টো যদি 2 পৰা 3 বাৰ ৰিপিট কৰা হয় তেনেহ'লে ইয়াৰ কুৱেশ্যন কেইটা আপোনালোকৰ মুখস্থ হৈ যাব। আমি নেক্সট কুৱেশ্যনত আহিছো যে 5 নম্বৰ কুৱেশ্যনত কোনখন গাঁৱৰ পৰা কোচসকল একগোট হৈছিল? প্ৰথম এনসাৰটো হৈছে অপশ্যন 4টা হৈছে যে চিকনাবাৰী, চেংগ্ৰাম, কোচবিহাৰ, তাৰপিছে খুণ্টাঘাট, মংগলদৈ। কোনটো এনসাৰ হ'ব ইয়াতে? ইয়াতে হ'ব চিকনাবাৰী, চেংগ্ৰাম। বিছানং কোন আছিল? ইয়াতে অপশ্যন আছে এজন নগা মুখিয়াল, কছাৰী নেতা, খাচী নেতা আৰু চিংফৌ নেতা। কোনটো এনসাৰ হ'ব ইয়াতে? চিংফৌ নেতা। হাজিৰা চকী ক'ত অৱস্থিত? মানস আৰু ব্ৰহ্মপুত্ৰ সংযোগস্থলত, কোচবিহাৰৰ বৰপেটাত আৰু বৰপেটাত নাইবা কৰিমগঞ্জৰ ওচৰত। কোনটো এনসাৰ হ'ব ইয়াতে? মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত। শৰাইঘাট ৰণখন লাগিছিল কাৰ মাজত? আহোম আৰু কছাৰীৰ মাজত, মোগল আৰু কোচসকলৰ মাজত, ভূঞা আৰু কোচসকলৰ মাজত, আহোম আৰু মোগলৰ মাজত। এনসাৰটো কোনটো হ'ব ইয়াতে? আহোম আৰু মোগলৰ মাজত। আহিছোঁ আমি নেক্সট কুৱেশ্যনত যে 1663 চনত কোচসকলে যেতিয়া আহোমৰ ৰাজধানী দখল কৰিছিল তেতিয়া স্বৰ্গদেউ চুকামফা পলাই গৈছিল ক'লৈ? চৰাই খুৰুঙলৈ, নাৰায়ণপুৰলৈ, তাৰপিছে মেচাগড়লৈ, অভয়পুৰলৈ। কোনটো হ'ব ইয়াতে? এনসাৰটো কোনটো হ'ব? চৰাই খুৰুঙলৈ। তাৰপিছত আছে যে বামুণী কোঁৱৰৰ আহোম নাম কি আছিলে? যে অপশ্যন হৈছে চুদাংফা, চুজানফা, চুবিনফা আৰু চুহুংমুং। কোনটো এনসাৰ হ'ব ইয়াতে? চুদাংফা। ইয়াতে আছে আমাৰ 11 নম্বৰ কুৱেশ্যনত কোচ ৰাজকুমাৰী মংগলদৈ বিয়া কৰোৱা আহোম ৰজাজন কোন আছিলে? ইয়াতে হ'ব চুহুংমুং, চুকলেংমুং, চুকামফা, চুৰামফা। কোনটো এনসাৰ হ'ব ইয়াতে? চুকামফা। তাৰপিছত বৰপাত্ৰ গোহাঁই পদবী কোনে সৃষ্টি কৰিছিলে? অপশ্যন আছে চুকাফাই, চুদাংফাই, চুহুংমুং আৰু চুতাফাই। কোনটো এনসাৰ হ'ব ইয়াতে? চুহুংমুঙে। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনলৈ যে ঘিলাধাৰী ঘাটৰ চুক্তিখন কোন চনত স্বাক্ষৰ কৰা হৈছিলে? এইটো হ'ব তোমাৰ 1962 চনত, 1663 চনত, 1669 চনত আৰু 1681 চনত, 81 চনত। কোনটো এনসাৰ হ'ব ইয়াতে? 1663 চনত। শৰাইঘাটৰ যুদ্ধ হৈছিলে কিমান চনত? 1616 চনত, 1618 চনত, 1671 চনত, 1681 চনত। কোনটো হ'ব এনসাৰ ইয়াতে? 1671 চনত। 1671 চনৰ শৰাইঘাটৰ যুদ্ধত আহোম সেনাক নেতৃত্ব দিছিল কোনে? লাচিত বৰফুকনে। আৰু মোগল সেনাক নেতৃত্ব কোনে দিছিলে? তেনেহ'লে মিৰ জুমলা, আল্লাজাৰ খান, অস্কাৰ খান, ৰামসিংহ। কোনটো এনসাৰ হ'ব ইয়াতে? ৰামসিংহই নেতৃত্ব দিছিলে মোগল সেনাক। তাৰপিছত আছে যে কুৰুংগনিয়নিক কোনে বিয়া কৰাইছিল? ৰাজেশ্বৰ সিংহ, জয়ধ্বজ সিংহ, শিৱসিংহ, প্ৰতাপ সিংহ। ইয়াৰে কোনটো এনসাৰ হ'ব? জয়ধ্বজ সিংহ। লাষ্ট কুৱেশ্যন কেইটাত মানে 17 নম্বৰ কুৱেশ্যনত লালুখোলা বৰফুকনে গুৱাহাটী কাক সমৰ্পণ কৰিছিল? শইস্তা খান, মিনৱাৰা খান, ৰাজকুমাৰ আজমতাৰা, জাফৰ খান। কোনটো এনসাৰ হ'ব ইয়াতে? ৰাজকুমাৰ আজমতাৰা।
জয়সাগৰ পুখুৰী কোনে খন্দাইছিল গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহ কোনটো এনসাৰ হ'ব ইয়াতে ৰুদ্ৰসিংহ ৰামায়ণত এইটো কথা উল্লেখ আছে যে অমূৰ্ত ৰাজে স্থাপন কৰা ৰাজ্যখন আছিলে দৰং কোচবিহাৰ শ্ৰীহাট প্ৰাগজ্যোতিষ কোনটো এনসাৰ হ'ব ইয়াতে হ'ব প্ৰাগজ্যোতিষ আৰু লাষ্ট আছে যে উমানন্দ মন্দিৰটো সজাইছিলে গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ কোনটো এনসাৰ হ'ব গদাধৰ সিংহ এই আছিল আমাৰ কুৱেশ্যনৰ এনসাৰ আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব থ্যাংক ইউ ফৰ ওয়াচিং